নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আজি এই ভিডিঅ'টো বনাইছোঁ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। আজিৰ পৰা ভিডিঅ'বোৰ কণ্টিনিউ দি যাবলৈ চেষ্টা কৰিম আৰু আজি ভিডিঅ'টো বহুতে স্পেচিয়েল হ'ব, বেলেগতকৈ বেলেগ হ'ব। আজি ভিডিঅ'টো মানে ব্লগ হ'ব আৰু এই ব্লগটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আমাৰ ওচৰতে এখন অধিৱেশন, বৃহৎ অধিৱেশন হৈছিলে আৰু অধিৱেশন অকণমান বেলেগতকৈ বেলেগ হৈছিলে। যিখন অধিৱেশনত ডিব্ৰুগড়ৰ সমস্ত যিমান এৰিয়া আছে, অঞ্চল আছে, সেই অঞ্চলসমূহৰ পৰা কিছুমান গায়ন বায়নৰ দল আহি পিনে তাত সহজ ভাষাত বুজাবলৈ গ'লে বৰতাল মৃদং বিভিন্ন দলে বজাইছিলে, সি একেলগে বজাইছিলে। তাত কমচে কম 29 দলে তাত মানে বৰতালৰ মৃদং বজাইছিলে আৰু সেই মুহূৰ্তখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু বিশেষ ব্লগ টাইপত মই বনাব নোৱাৰিলোঁ, কাৰণ বহুত অতিপাত বৰষুণ হৈছিলে, তাৰ বাবে বহুত অসুবিধা হৈছিলে, গতিকে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ব্লগ টাইপত। আপোনালোক যিমানখিনি পাওঁ সিমানখিনি আপোনালোক দেখাই যাম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক কওঁ যে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, প্লিজ আপোনালোকক অনুৰোধ কৰিছোঁ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈয়ে আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম সৃষ্টিৰাজি গায়ন বায়নৰ অপূৰ্ব নিদৰ্শন। এই গায়ন বায়নৰ অধিৱেশন হৈছিল ডিব্ৰুগড় চুকুৱাফা তিনিআলি সমীপত। চাই কিন্তু বহুতেই মজা লাগিছিল, এই কাৰণে যে 29 যোৰা গায়ন বায়ন দলে একেলগে বজাইছিল, সেইবাবে বহুত মজা লাগিছিল চাই। আপোনালোকে কিন্তু ভিডিঅ'টো অকণমানো স্কিপ নকৰি শেষলৈকে চাই যাওক, বহুতে মজা পাব। আৰু অসমীয়া নিদৰ্শন এয়া এক অন্যতম। গতিকে আপোনালোকে যদি এজন প্ৰকৃত অসমীয়া হয় আৰু অসমীয়া কৃষ্টি সংস্কৃতিক যদি খুবেই ভাল পায়, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুতো স্পেচিয়েলি হ'ব। গতিকে গৈ থাকক আপোনালোকে চাই। ৰ'ব আপোনালোকক মই এযোৰাই দেখাইছোঁ যে বৰ্তমান, বাকী কেইযোৱাকো আপোনালোকক দেখাব পৰা নাই। আৰু এইযোৰা দেখুওৱা মূল কাৰণটো হৈছে এই গায়ন যোৱা হৈছে আমাৰ নিজৰ গাঁও অৰ্থাৎ লাঠিকুৰীয়া গাঁৱৰ এইযোৱা গায়ন, সেইকাৰণে আপোনালোকক প্ৰথমে এইযোৰা দেখাইছোঁ। আৰু এইযোৰা খুব মজাকৈ স্পেচিয়েলকৈ বজায়, গতিকে আপোনালোকক প্ৰথমে গাঁৱৰ এইযোৰা চাই লওক, তাৰপিছত আপোনালোকক বাকীখিনি দেখাই গৈ আছোঁ। আৰু বহুতো আছে আৰু মানুহ আপোনালোকে চাব পাৰে, বহুত মানুহ আহিছে এখন হেৰিলৈ। মাজতে আপোনালোকে মানুহ চাওকচোন, মানুহৰ ভিৰ চাওক, কিমান মানুহ, বাপৰে। আচলতে এনেকুৱা ধৰণৰ বেলেগতকৈ বেলেগ ধৰণৰ অনুষ্ঠান যদি অনুষ্ঠিত হয়, তেনেহ'লে মানুহ নিশ্চয় হ'ব। আৰু তাতে অসমীয়াৰ এক অপূৰ্ব নিদৰ্শন, কৈছোঁ অদ্ভুত বুলি ক'ব লাগিব, কি ক'ম আৰু, ইয়াতকৈ অদ্ভুত নাই চাগে। এনেকুৱা ধৰণৰ সচৰাচৰ আপোনালোকে ক'তো দেখা পোৱা নাযায়। একেলগে 29 যোৰা গায়ন বায়ন দলে যদি বজায়, তেনেহ'লে কিমান ডাঙৰ আৱাজ হ'ব আৰু কিমান মজা লাগিব চাই। ভাবকচোন আপোনালোকে, চাই যাওক। গতিকে আপোনালোকে চাই গৈ থাকক। আৰু প্লিজ আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এতিয়াই শ্বেয়াৰ কৰক।
ইয়াত গায়ন বায়নৰ দলক গায়ন বায়নৰ পৰিৱেশন কৰিবলৈ সময় দিয়া হৈছিল 40 মিনিট, কিন্তু যিহেতু বতৰ বেয়া আৰু বৰষুণ হোৱাৰ ফলত প্ৰায় 25 মিনিট 30 মিনিটকৈ প্ৰতিটো দলে বজাবলৈ সক্ষম হ'ল, কিন্তু কাৰণ বজাব নোৱাৰে বেছি দেৰি বৰষুণত তিতিবই, গতিকে বৰ মানে বতৰে সিমান ভাল নকৰিলে। তথাপিও যিমান পাৰে সিমান ভাল কৰিবলৈ চেষ্টা কৰিলে, খুবেই ভাল লাগিলে, কৈছোঁ নহয় বহুত ভাল লাগিলে চাই, আপোনালোকক দেখাবলৈ পায়। আৰু এয়া দেখিছে আমাৰ গাঁৱে হয়, এইটো এটা কি ক'ব, এইটো কলপুলি দিয়া বুলি কয়। এনেকুৱা ধৰণৰ গায়ন বায়নৰ মাজত মানে দুজনে বা তিনিজনে থিয় হৈ এনেকৈ তললৈ কলপুলি দিয়ে, কলপুলি দিয়াৰ পিছত নাচি থাকে, বিভিন্ন ধৰণৰ নিয়ম কৰে, আৰু এইটো এটা চাবলৈ গ'লে খুবেই ভাল লাগে। আৰু আপোনালোকক ইমানেই দেখাবলগীয়া আছিলে, গতিকে তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে দেখাবলগীয়া আছিলে, আৰু আজি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় খুবেই ভাল পাইছে। আৰু আজি আপুনি যদি এজন প্ৰকৃত অসমীয়া হয়, নতুবা আপুনি যদি কৃষ্টি সংস্কৃতিৰ প্ৰতি যদি আপোনাৰ আধ্যাত্মিক ভাৱ আছে, মনোভাৱ ভাল ভাৱ আছে, তেনেহ'লে আপুনি প্লিজ এই ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু ভিডিঅ'টো সমাপ্ত কৰাৰ আগতে আপোনালোক কথা কেইটামান কওঁ যে যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ আপুনি ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আগন্তুক বহুত ভাল ভাল ভিডিঅ' আহি আছে, আৰু এইকেইদিনতে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম যে আমাৰ গাঁৱতে আখৰা ভাওনাৰ এখন মানে অনুষ্ঠিত কৰিব, আৰু ভাওনাৰ প্ৰাক মুহূৰ্তত আখৰা কেনেকৈ কৰে, আমি কেনেকৈ আখৰা কৰিছোঁ, বা আমাৰ গাঁৱৰ ভাওনাখন কেনেকৈ উদযাপন কৰা হৈছিলে, বিভিন্ন ধৰণৰ আপোনালোকৰ পৰিৱেশবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই চেনেলটোৰ যোগেদি, এই চেনেলটোৰ ভিডিঅ' কৰি। গতিকে আপোনালোকে চেনেলটোৰ লগত সদায় থাকিব, আপোনালোক সদায় ভাল ভাল ভিডিঅ' আপোনালোক দিবলৈ চেষ্টা কৰিম। মাজতে দুদিনমান গেপ হৈ গৈছিলে, কাৰণ সেইকেইদিনত দুদিনমান মই বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে, বা সময় পোৱা নাছিলোঁ ভিডিঅ' বনাবলৈ। গতিকে আজিৰ পৰা যিমান পাৰোঁ সিমান আপোনালোক সময় দি যাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে এই চেনেলটো যিমান পাৰে সিমান ছাবস্ক্ৰাইব মানে শ্বেয়াৰ কৰি দিয়ক, তাৰপিছত আপোনালোকে যিমান বন্ধু বান্ধৱক শ্বেয়াৰ কৰক, তাৰপিছত ছাবস্ক্ৰাইব কৰক। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, ধন্যবাদ।